हेलो दोस्तों वेलकम टू माई चैनल लाइव ब्लग्स तो साइकेल चाই আছে সাইকেলত আজি ফাৰ্ষ্ট ৰাইড কৰিবলৈ গৈ আছোঁ আপোনাৰ বৰপেটাৰ ৰ'ড ৰাইড মানে আচলতে কি হয় এই সাইকেলৰ কিবা কি লগাব লাগিব হৰেন চৰেন কিবা কি আৰু মানে মডিফাই কৰিম অলপ সাইকেলটো দেখাত যাতে ভাল লাগে তো চাই থাকক কি লগাও সকলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক আৰু দেখিব পাৰিব কৰিছে মই কিন্তু হেলমেট লোৱা নাই মানে সাইকেল চলাইতো আজিকালি হেলমেট ল'ব লাগে মানে হেলমেটটো বজাৰত এভেইলেবল নহয় অনলাইনত অৰ্ডাৰ কৰিছোঁ আহি আছে তো আপোনালোকে যদি কেতিয়াবা চাইকেল চলাই হেলমেট নলোৱাকৈ নচলাব আৰু মানে পৰিচয় গ'লে নকওঁ তেনেকুৱা হ'ব হঠাৎ হ'বও পাৰে পৰিচয় গ'লে মানে হেলমেট অলপ চেফটি থাকে আৰু হেলমেট চলাব চাইকেল চলাই বহুত মজা হ'ব আৰু একদম পুৰা মজা চাইছে এতিয়া চলাই আছোঁ বাহ মজা 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 এই ৰ'দটো অলপ বেছি ৰে বাহিৰ ৰ'দ লাগি আছে যাম আৰু লাহে লাহে আপোনাৰ চাইছে চাইনবোৰ্ডটো ইয়াৰ পৰা বঙাইগাঁও 49 কিলোমিটাৰ যাব লাগে আৰু এইটো নেশ্যনেল পাৰ্ক হয় মানস ৱেলফেয়াৰ নেশ্যনেল পাৰ্ক সেইটো লাগবাত লখিমপুৰ নকৰিলোঁ 25 কিলোমিটাৰ লাগিব আৰু যাম এয়া চাইছে চিমলাগুৰিত এইটো পুলিচ পইণ্ট হয় পুলিচ পইণ্ট পাই গৈছোঁ এতিয়া যাওঁ আৰু যাব দিছে এই চাইডত চাইছে ৰখাই দিছে আৰু আমাক যাব দিছে বৰপেটাতো SBI বেংকটো পালোঁ তাতে অলপ পইচা উঠাই লওঁ পইচা উঠোৱা নাই কিতাপ ল'লোঁ চাইকেলৰ হেৰি এটা ল'লোঁ এই চাইছে ইয়া মানে লক এটা ল'লোঁ লক লাগেই হয় অসুবিধা আৰু কিতাপ মেইন আছিল বজাৰত কাৰণে মানে লৈ ল'লোঁ কিতাপ তো এইটো ভিডিঅ'ত ইমানেই নেক্সটত আৰু ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম লাভ ইউ অল